আমি আজি অনুশীলনী 1A এক নম্বৰ প্ৰশ্নটো সমাধান কৰিম। আসন্ন মানৰ অংক এইটো আচলতে মই আসন্ন মানৰ বিষয়ে তোমালোকক আগৰ ক্লাছত কৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো চাই ল'বা এবাৰ। আসন্ন মান কাক কয়। আজি আমি দশকলৈ আসন্ন মান উলিয়াম। দশকলৈ আসন্ন মান কেনেদৰে উলিয়াব পাৰি বা উলিয়াব লাগে তাৰ বিষয়ে শিকিম। আমি প্ৰথমতে আসন্ন মান দশকলৈ কেনেকৈ উলিওৱা হয় আমি সেই বস্তুটো আমি আগতে বুজি ল'ম। প্ৰথম নম্বৰ অংকটো আছে 48ক ল'ম, লৈ পেলাই আমি দশকলৈ আসন্ন মানটো আমি কেনেদৰে উলিয়াব লাগে আমি তাক চাই ল'ম। কুৱেশ্যন নম্বৰ 1, এক নম্বৰটো আছে 48। এতিয়া 48ক আমি আসন্ন মান কেনেদৰে উলিয়াব লাগে আমি কেনেদৰে আগত বুজি লওঁ। আমি আসন্ন মানটো কাক কয়, কেনেদৰে উলিওৱা হয় এইটো আমি আগতে বুজি লওঁ। কাক কয়তো তোমালোক আগৰ ক্লাছত কৈছোঁ, হ'লেও এবাৰ কৈ দিছোঁ, শুনি লোৱা। এতিয়া আমি দশকলৈ আসন্ন মান উলিয়াবৰ সময়ত প্ৰথমতে আমি চাব লাগিব এককৰ ঘৰৰ সংখ্যাটো। দশকৰ ঘৰৰ সংখ্যাটো আমাৰ প্ৰয়োজন নাই। প্ৰথম আমাৰ চাব লাগিব এককৰ ঘৰৰ সংখ্যাটো। এককৰ ঘৰৰ সংখ্যাটো কিমান সংখ্যা আছে, 5 আছে, 5তকৈ ডাঙৰ আছে নে সৰু আছে, আমি আগত সেইটো চাব লাগিব। তোমালোকে সংখ্যা ৰেখা নিশ্চয় দেখিছা বা সংখ্যা ৰেখাৰ বিষয়ে তোমালোকে নিশ্চয় জানা। সংখ্যা ৰেখাত কি হয়, আমাৰ সংখ্যা ৰেখাত সদায় সংখ্যাবোৰ এইফালৰ পৰা বাওঁফালৰ পৰা সোঁফাললৈ সদায় সংখ্যাবোৰ ডাঙৰ হৈ গৈ থাকে। সেইটো গম পোৱা, যিমানে সোঁফালে গৈ সিমানে সংখ্যাবিলাক আমাৰ ডাঙৰ হৈ গৈ থাকে। এতিয়া আমাৰ 48 যিটো সংখ্যা, আমাৰ যিটো 48 সংখ্যা, 48টো কাৰ মাজত পাম আমি। 48টো নিশ্চয় আমি ক'ৰ পৰা মাজত পাম, 40ৰ পৰা 50ৰ মাজত পাম, নহয় জানো। 40টো ক'ত পাম, 40ৰ পৰা 40ৰ পৰা 50ৰ মাজত পাম, 48 সংখ্যাটো। এতিয়া আমি 40ৰ পৰা লিখি যাওঁ, 40, 41, 42, 43, 44, 45, 46, 47, 48, 49, 50। ঠিক আছে। এতিয়া আমাৰ 48টো ক'ত আছে, ইয়াত আছে। 50 আছে ইয়াত আৰু 40 আছে ইয়াত। এতিয়া আমাৰ ডিষ্টেঞ্চটো চোৱা, 40ৰ পৰা দূৰত্ব আৰু 50ৰ পৰা দূৰত্ব কোনটো ওচৰত আছে। 50ৰ পৰা দূৰত্ব কম আছে, নহয় জানো। এতিয়া আমাৰ আসন্ন মান কি হ'ব, 50 হ'ব। মই আগৰ ক্লাছত কৈছোঁ 5তকৈ যদি ডাঙৰ হয়, পিছৰ এককৰ সংখ্যা যদি 5তকৈ ডাঙৰ হয়, তেনেহ'লে আমাৰ আসন্ন মান সদায় পিছৰ এককটো হ'ব। অৰ্থাৎ যদি আমাৰ দশকলৈ উলিয়াব দিয়ে আসন্ন মান, যদি এককৰ সংখ্যাটো 5 বা 5তকৈ ডাঙৰ হয়, তেনেহ'লে আমাৰ কি হ'ব, 50 হ'ব। যদি আমাৰ শতকলৈ উলিয়াব দিলে আমাৰ দশকৰ স্থানৰ অংকটো চাব লাগিব। দশকৰ স্থানৰ অংকটো যদি আমাৰ 5তকৈ ডাঙৰ হয়, তেনেহ'লে আমাৰ তাৰ পিছৰটো হ'ব। অৰ্থাৎ যদি আমাৰ 5 বা 40 বা 50 থাকে, 50 বা 60 থাকে, 50 বা যদি 60 থাকে, তেনেহ'লে আমাৰ 50 বা 60ৰ ক্ষেত্ৰত আমাৰ আসন্ন মানটো হ'ব আমাৰ 250 থাকিলে 300 হ'ব, বা 260 থাকিলে তেনেহ'লে 300 হ'ব, আৰু যদি 240 থাকে, 240 বা 243, 249, তেনেহ'লে আমাৰ আসন্ন মানটো 200 হ'ব। আমি সেই তাৰ বিষয়ে আগতে পাইছোঁ, আগতে মই তোমালোকক কৈ দিছোঁ। হ'লেও আমাৰ পিছত আমি বেলেগ প্ৰশ্ন পাম, শতকলৈ উলিওৱা প্ৰশ্ন পাম। দশকলৈ উলিওৱাটো আমি শিকি লওঁ। এতিয়া ক'ত আছে, আমাৰ 48টো ইয়াত আছে। এতিয়া আমাৰ কি হ'ল, আসন্ন মানটো কোনটো হ'ব, 50টো হ'ব। এতিয়া 50টো আমিতো এনেদৰে সংখ্যা ৰেখাত বুজি পালোঁ যে 50টো আমাৰ আসন্ন মান হ'ব, কিন্তু আমাৰ অংক কৰাৰ নিয়মটো অকণমান বেলেগ হ'ব। কৰাৰ সময়ত অংকটো আমি যেতিয়া কৰিবৰ সময়ত অংকটো আমাৰ অকণমান বেলেগ হ'ব। কৰাৰ নিয়মটো আমি এবাৰ চাই লওঁ। এতিয়া আমাৰ কৰাৰ নিয়মটো এনেধৰণৰ হ'ব। আমি অংকটো কৰিব আৰম্ভ কৰোঁ, সমাধানটো কৰিব। তোমালোকক বুজাই ল'লোঁ এনেধৰণে আমাৰ আসন্ন মানটো হয়। এতিয়া কৰি যোৱা। সমাধান, আমাৰ এই সংখ্যাটো আগত লিখি লওঁ, 48 ইমানৰ এককৰ স্থানৰ অংকটো 8। যিটো 5তকৈ ডাঙৰ। ঠিক আছে। আমাৰ একক স্থানৰ সংখ্যাটো কিমান আছে, 8 আছে, যিটো আমাৰ 5তকৈ ডাঙৰ। গতিকে
এককৰ স্থানত হ'ব 0 দশকৰ স্থানত দশকৰ স্থান কিমান আছে আমাৰ 4 আছে নহয় জানো এককৰ স্থান আমাৰ কি লিখিম এককৰ স্থান 0 লিখিম দশকৰ স্থান কি কৰিম আমি দশকৰ স্থান কি আছে 4 আছে যোগ 1 কৰিম সমান কি হ'ব দশকৰ স্থানটো 4 একে 5 হৈ যাব এটা আমি দুটা একেলগ কৰিম দুইটা আমি একেলগ কৰি লম একেলগ কৰি এটাকে আসন্ন মান আমি যদি আগতে কৈ থৈছোঁ এককৰ স্থান কি বহাম বুলি কৈছোঁ এককৰ স্থানত আমি 0 বহাম আমি আগত কৈ ৰাখিছোঁ এককৰ স্থানত কি বহাম 0 বহাম দশকৰ স্থানত কি হ'ল এতিয়া 4 যোগ 1 হ'ল 4 লগত 1 যোগ কৰিব লাগিব কিমান হ'ব 5 হ'ব তেতিয়া আমাৰ আসন্ন মান কিমান হ'ব 50 এককৰ স্থানত 0 আৰু দশকৰ স্থানত 5 ঠিক আছে বুজি পাইছা 48ৰ এককৰ স্থানৰ অংকটো 8 যিটো 5তকৈ ডাঙৰ গতিকে এককৰ স্থানত হ'ব 0 এককৰ স্থানত কি হ'ব 0 হ'ব দশকৰ স্থানত কি হ'ব 4 যোগ 1 আমি ইয়াতে আসন্ন মান আমি এতিয়া সংখ্যা ৰেখাত লিখিলে আমাৰ কিমান হৈছে 50 ওলাইছিলে আমাৰ ইয়াতো 50 ওলাইছিলে আমি এনেদৰে কৰি পেলাই দেখাব নোৱাৰোঁ পৰীক্ষাত সেয়া আমি পৰীক্ষাত কৰাৰ সুবিধাৰ কাৰণে এই উপায়টো অৱলম্বন কৰিছোঁ আসন্ন মান কিমান হ'ব 50 ঠিক আছে